কবিতাৰ শিৰোনাম মুখা। কবি উৎপল ৰাণা। এখন মুখা, সেই মুখাৰ আঁৰত থাকে কেইবাখনো মুখা। নেদেখা মুখা, অচিনা মুখা, দিনক ৰাতি, ৰাতিক দিন কৰিব পৰা মুখা। সঁচাৰ সূৰ্যক মিছাৰে সোপা দিব পৰা মুখা। শক্তিশালী বেপৰুৱা মুখা। দিনৰ পোহৰত এখন মুখা, ৰাতিৰ আন্ধাৰত সলাই আন এখন মুখা। মুখাৰ আঁৰৰ মুখ, সযতনে ভণ্ডামিবোৰ লুকুৱাই ৰখা মুখা। পোহৰত ভদ্ৰতাৰ মুখাখন পিন্ধি আওৰাই সভ্যতাৰ বাৰী। ৰাতি সি হৈ পৰে ধৰ্ষণকাৰী, অসভ্য বৰ্বৰ নিশাচৰ প্ৰাণ। পুনৰ আন এখন মুখা, গুণ্ডাগিৰি, সভ্য সমাজৰ অসভ্য সেনানী। আৰু আছে মুখাৰ আঁৰৰ বহু কাহিনী, এয়া মাথো আৰম্ভণি।